ধৰিত্ৰী ডেকাৰ কথাৰে কবিতাৰ শিৰোনাম স্মৃতিৰ অৱশেষ। আবৃত্তি চুমি ভাগৱতী। ধীৰে ধীৰে এচাতি মলয়াৰ আগমন ঘটিছে। মলয়াৰ সুবাস পাই সৌ নৈখনৰ পানীবোৰে আনন্দতে উত্ৰাৱল হৈ ইফাল সিফাল কৰিছে। এচাতি মৃদু সমীৰে আহি মোক চুই গৈছেহি আৰু এই মধুৰ ক্ষণত অজানিতে মোৰ হৃদয়ৰ স্পন্দন বাঢ়ি আহিছে। দূৰণিৰ পৰা আকাশখনলৈ এখন্তেকলে দৃষ্টি নিক্ষেপ কৰিলো। কিয় জানো গোপনে মনৰ সীমনাত এক অদ্ভুত শিহৰণ জাগ্ৰত হৈছে বাৰে বাৰে। মই মৌন হৈ পৰিছো আৰু পানীয়ে চুই যোৱা প্ৰকাণ্ড শিলচটাত বহি পৰিলো। চাৰিওফালে অন্ধকাৰ, মাথো অন্ধকাৰ, কাষত কোনো নাই। নিসংগহীনভাৱে আছো কেৱল মই, লগত মাথো মোৰ ধান-বান হৈ যোৱা হৃদয়ৰ নিৰ্ভীক কোণত সযতনে সাঁচি ৰখা কিছু ভাল লগা স্মৃতিৰ অৱশেষ।